মুহূৰ্তত জনাইছোঁ শীঘ্ৰেই একাউণ্টত সোমাব 10,000কৈ টকা E-Shram কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 10,000কৈ টকা চৰকাৰী ধন লাভ কৰিবলৈ আজিয়েই কৰক আবেদন আবেদনৰ অন্তিম সময় 30 নৱেম্বৰ বান্ধি দিয়া হৈছে E-Shram পোৰ্টেলত পঞ্জীয়ন যদিহে আছে তেনেহলে শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন E-Shram কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 10,000কৈ টকা যদিহে আপোনাৰ E-Shram কাৰ্ড আছে তেনেহলে আপুনি 10,000 টকা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা E-Shram কাৰ্ডৰ হিতাধিকাৰীয়ে মাহেকত 500 টকাকৈ লাভ কৰিব সৰ্বমুঠ 10,000 টকা আগবঢ়োৱা হ'ব E-Shram কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে 30 নৱেম্বৰলৈ এই ধনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব শ্ৰমিক ৰিক্সা চালক নাপিত ধুবা মুচি ফলমূল বিক্ৰেতাই লাভ কৰিব এই সুবিধা ৰাজ্য চৰকাৰে E-Shram আঁচনিৰ অধীনত এই সকল লোকক আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 16 পৰা 59 বছৰৰ শ্ৰমিকে কৰিব পাৰিব আবেদন যদিহে আপোনাৰ হাতত E-Shram কাৰ্ড আছে আপুনি যদিহে E-Shram কাৰ্ডৰ হিতাধিকাৰী তেনেহলে 30 নৱেম্বৰলৈকে আপোনাৰ হাতত আছে সময় E-Shram পোৰ্টেলত যাওক আৰু তাৰ পাছতে E-Shram পোৰ্টেলত পঞ্জীয়ন কৰক আৰু তাৰ পাছতে আপোনাৰ একাউণ্টত সোমাব E-Shramৰ অধীনৰ ধন এটা ডাঙৰ খবৰ টাইম